তৰকাৰীটো মানে ইমানেই সোৱাদ লগা হৈছে নহয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউবৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ ভিডিঅ' দিয়া নাছিলোঁ, সেইটো কাৰণে ভাবিছোঁ আজি কিবা এটা বনাওঁ আৰু আপোনালোকৰ আগত ভিডিঅ' দিম। সেইকাৰণে আজি লৈ আহিছিলোঁ মাছ, যিটো আজি বনাম বইল মাছ বইল লগত খৰিচা দি। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মই মাছখিনি ভালকৈ কাটি বাছি ধুই ল'লোঁ। এতিয়া এই মাছখিনি ছাইড কৰি ৰাখিম আৰু মই উলিয়াই ল'ম যি মোক বস্তু দৰকাৰ হ'ব। আৰু এইফালে মই 2টা বিলাহী, 4টা জলকীয়া, আদা নহৰু আৰু এটা পিঁয়াজ লৈ লৈছোঁ। এতিয়া মই এই বিলাহীকেইটা আৰু জলকীয়াত তেল লগাই দিম আৰু এইকেইটাত মই লগাই দিম। আৰু ইয়াতে মই এতিয়া বিলাহীকেইটা দি দিম। আৰু এইফালে এখন সৰু কেৰাহী লৈ ইয়াতে আদা নহৰুকেইটা অলপ ৰ'ষ্ট কৰি ল'ম। এতিয়া এইখিনি ভালকৈ গুচাই ল'লোঁ। ইয়াৰ যিখিনি পোৰা আছিলে সেইখিনি গুচাই ল'লোঁ। এইটো হৈছে ৰ'ষ্টেড জলকীয়া, আৰু এইফালে এইখিনিও জ্বলা মানে পুৰি। এইটো পিঁয়াজ মই সৰু সৰুকৈ কাটি ল'ম। এতিয়া তাৰ আগতে মই এইখিনি পিটিকি লওঁ। প্ৰথম আদা নহৰুখিনি দি দিছোঁ আৰু জলকীয়াকেইটাও একেলগে দি দিছোঁ। এতিয়া খুন্দি ল'ম। বিলাহীটো কেঁচাকৈও দিব পাৰি, কিন্তু পুৰি দিলে তাৰ ফ্লেভাৰটো বেছি ভাল লাগে। ইয়াতে মই গোটেইকেইটা মাছ নিদিওঁ, কাৰণ মই অকলে যিহেতু কেইটামান মাছ ফ্ৰাই কৰি ৰাখিম আৰু 3টা মাছ দি দিম। 3টা মাছৰ বইল বনাম। আৰু ইয়াতে এতিয়া এই পিটিকি থোৱা সেইখিনি দি দিম। এনেকৈ কাটিয়ে ভাল পাওঁ। আৰু ইয়াৰ লগতে দি দিছোঁ নিমখ, যিহেতু অলপ খৰিচাও দিম সেইটো কাৰণে নিমখ অকণমান বেছি দিছোঁ। লগতে দি দিওঁ অকণমান মেথি পাউডাৰ, বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু এইখিনি এতিয়া সানিম।
এইখিনি সানি ল'লোঁ। এতিয়া এইখিনি আধা ঘণ্টামান মেৰিনেট হ'বলৈ দিম, তাৰপিছত আপোনালোকক বাকীখিনি দেখাম। আৰু এইখিনি মেৰিনেট হোৱাৰ মানে মই এতিয়া এইকেইটা মাছ ফ্ৰাই কৰি ল'ম। ইয়াতে অলপমান হালধি দি দিম। অলপমান নিমখ দি দিম। ফ্ৰাই কৰিবলৈ কেৰাহীখন পাতি ল'লোঁ আৰু ইয়াতে দি দিম তেল। এইফালে মোৰ ফ্ৰাই মাছ হৈ গ'ল, ধুনীয়া টান ফ্ৰাই হ'ল। মই অলপ এনেকৈ ফ্ৰাই কৰিয়ে খাই ভাল পাওঁ, অলপ ঢিলা ঢিলা হ'লে মই ভাল নাপাওঁ। এইখিনি এতিয়া মই ছাইড কৰি ৰাখোঁ। কেৰাহী শুকাই গ'ল। এতিয়া এই যে মেৰিনেট কৰি ৰাখিছিলোঁ এইখিনি এতিয়া ইয়াতে দি দিম। অলপমান পানী মিহলাই দি দিছোঁ। এতিয়া ইয়াৰ ফ্লেমটো স্ল' কৰি দিম আৰু লাহে লাহে এইখিনি সিজিবলৈ দিম। এনেকৈ কিন্তু ভাপত দিও বনাব পাৰি, কিন্তু মোৰ ভাপত দিয়া ব্যৱস্থা নাই কাৰণে মই বইল কৰি বনাইছোঁ, পানী দি বনাইছোঁ। আপোনালোকে যদি ইচ্ছা কৰে মানে এইখিনি গোটেইখিনি মেৰিনেট কৰি ভাপত দি দিব পাৰে। আৰু মাছখিনিতে এতিয়া মই দি দিম খৰিচা। এইবিলাক মই খৰিচা উলিয়াই লৈছোঁ। অলপ ডাঙৰ ডাঙৰো দিছোঁ, খাবলৈ ভাল লাগে, চুবাই চুবাই খাই ভাল লাগে এনেকুৱা আঠ থকাকেইডোখৰ। আৰু ইয়াতে দি দিম আকৌ অলপমান গৰম পানী। ঠাণ্ডা পানী নিদিব, ঠাণ্ডা পানী দিলে মানে ইমান এটা টেষ্ট নাহে যিকোনো খানাতে, তেতিয়াহ'লে গৰম পানী ব্যৱহাৰ কৰিব। ইয়াত আৰু একো কৰিবলৈ দৰকাৰ নাই। এতিয়া ডাইৰেক্ট এইখিনি সিজাৰ পিছত মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয়। আৰু এইফালে মাছখিনি অলমষ্ট ৰেডি হৈ গৈছে। এইখিনি অলপ মই ফ্লেমটো আকৌ কমাই দিছোঁ। এইখিনি মাছখিনি ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি ফ্লেমটো অফ কৰি দিম। পুৰা ধুনীয়া গোন্ধ আহিছে, খৰিচাৰ গোন্ধ। আৰু এইফালে মই ভাত বাঢ়ি ল'লোঁ আৰু
এখন হৈছে মাছৰ আঞ্জাখন খৰিচা আৰু বিলাহীৰ সৈতে খুব ধুনীয়া হৈছে দেখাটো ধুনীয়া হৈছে খাবলৈও ভাল হ'ব যেনেই লাগিছে আৰু এইফালে ফ্ৰাই কৰা মাছ কিপিচ দি লৈছোঁ কিজনি দি লৈছোঁ আৰু এইফালে জলকীয়া আৰু এয়া আছিলে আজি মোৰ ভাতৰ থালি তো এতিয়া বলকচোন প্ৰথমতে টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে আৰু এইফালে খানা হৈ গ'ল মোৰ ৰেডি আৰু এতিয়া খাই চাওঁ কেনেকুৱা হৈছে প্ৰথমে খাই চাওঁ এটুকুৰা বাঁহগাজ বঢ়িয়া হৈছে বাঁহগাজডোখৰ মানে ইমানেই সোৱাদ লগা হৈছে নহয় তেনেবলৈ এতিয়া খাই চাওঁ জহা চাউলৰ গোন্ধ কি ধুনীয়া বহুত ধুনীয়া সিজিছে আৰু বহুত ভাল লাগিছে মাছটো বহুত মিঠা হয় একদম গাঁৱলীয়া মাছ হয় বহুত ধুনীয়া হৈছে তো এতিয়া মই খাই লওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ'বিলাকত আপোনালোকে আপডেট পাই থাকে আজিলৈ আহোঁ বাই